ৰুমৰ ভাড়া আপোনাৰ 800 কৈ আছিলে পাৰ ডে। আমি এতিয়া ওলাই দিছোঁ, এয়া টমটমত গৈ আছোঁ আমি ৰাতিপুৱাৰ হৰিদ্বাৰ। এয়া বাছ ষ্টেণ্ড পাই গ'লোঁ। এইবোৰ বাছ চব চানপ্ৰাইগলৈকে লাগি আছে, মানে টিকেট কৰি নথলেও টেনশ্যন নাই আৰু যাব পাৰে। বাছ ষ্টেণ্ডলৈ গ'লেই হ'ল, বাছ বহুত পাই যায়। আমাৰ টিকেট কৰি থোৱা আছে, যোৱাকালি কৰি থৈছিলোঁ। আমি বাছ পাই গ'লোঁ, বাছত উঠিলোঁ। ষ্টাৰ্ট দিছে, কিন্তু ষ্টাৰ্ট দি যাব বুলি ভাবিছিলোঁ, যোৱা নাই, অকণমান আগুৱাইহে নিছিল। আমাৰ চিট প্ৰথমতে আছে। চাহ খাব সোমালোঁ, ভাবিলোঁ চাহ খাই লওঁ। চাহ খাই ভাবিলোঁ কাৰী চাউল পাইছোঁ, তো গৰমে গৰমে কাৰী চাউল খাই লওঁ। গৰমে পাওঁ আৰু দৌৰাদৌৰিকৈ ৰাতিটো উঠিছিলোঁ, যাব ওলাইছে। মাজতে বহুত খেলি মেলিও হ'ল, কিন্তু মই কৈ আছোঁ ৰাস্তাত আপোনাক খেলি মেলি হ'ল মানে আপোনাৰ আমি যোৱাকালি টিকট কৰি থৈছিলোঁ, আমাৰ 5-6 নম্বৰত আছিলে। আমাৰ টিকেটত আকৌ মানে আজি বেলেগক দি দিছে, বেলেগক বহাই দিছে। আমি কৈছোঁ এইকেইটা আমাৰ টিকট কৰা আছে, আমাৰ লগত ৰিচিপ্ট আছে, মানে টিকেটকেইটা আছে, দেখাইছোঁ। দেখালতো মানে সিহঁতে নামানে। তেখেতে কৈছে আপোনালোকৰ যদি কৰা আছিলে তেতিয়া বেলেগত উঠি যাওক, আমি বেলেগ গাড়ী দি দিছোঁ, সেই তাতে 5-6তে বহি যাওক। আমি কিয় উঠিম, এনেকৈতো হ'লে নহয় ন। সেয়াই আৰু, সেয়া দেখিছে ৰাস্তা কিমান খহি খহি গৈছে পূৰা। ধুনীয়া ধুনীয়া নাজাৰা চাইছে, আমিও গৈ আছোঁ। টোপনিৰ পৰা উঠি মোৰ একদম একেবাৰে অৱস্থা বেয়া হৈ গৈছে, দেখা পাইছে আপোনালোকে। চুলি তুলি পূৰা জপৰা হৈ গৈছে আৰু। এয়া দেখা পাইছে লেণ্ডশ্লাইড হৈ গোটেই ৰাস্তা ব্লক হৈ গৈছে। এতিয়া আমাৰ গাড়ীখন ৰৈ দিব লাগিব, এইখন আহিবৰ কাৰণে। এনেকৈ গৈ থাকিব লগা হৈছে, মাজে মাজে ৰাস্তা বন্ধ। তো এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে আপোনালোকো ব'লক, আমিও গৈ আছোঁ। বহুত ধুনীয়া লাগিলে। এয়া আমি কিবা এখন টাউন পালোঁ আহি, কি পালোঁ গম নাপাওঁ। ইমান ধুনীয়া দেখিছেনে, একদম কুঁৱলীৰে পূৰা ঢাক খাই আছে পূৰা। আৰু এতিয়া আমি আছোঁ তিনধাৰাত আহি ইয়াত ষ্টপেজ দিছে। ফাৰ্ষ্ট আমি ওলাইছিলোঁ 7টাত, এতিয়া বাজিছে 9:51, 9:51। তো ইয়াত ব্ৰেকফাষ্ট কৰাৰ কাৰণে ৰখাইছে। আমি পাৰাঠা লৈ ল'লোঁ খাবলৈ। পাৰাঠা দিছে, চাটনি, চব্জি আছে, দহি আৰু এইটো চলে চাগে চলে চাটনি। আমি খাওঁ, তো খাই বৈ হৈ গ'ল, আমি ওলাই আহিলোঁ। এয়া উঠিয়ে দেখা পালোঁ যে এক্সিডেণ্ট হ'ল ৰাস্তাত, গাড়ীখন পূৰা ভাগি গৈছে। এয়া আমি পেট্ৰল পাম্পত সোমালোঁ এতিয়া। মোৰ বহি বহি মানে ভৰি বিষ হৈ গৈছে, এয়া নামি দিছোঁ, অলপ খোজকাঢ়ি দিছোঁ। তাৰপিছত আকৌ উঠিলোঁ, এয়া দেখা পাইছোঁ কিমান ভিৰ, মানে ইমান বেছিকৈ উঠাই লৈছে নহয়। তাৰপৰা আকৌ আমাৰ যাত্ৰা আৰম্ভ, এয়া গৈ আছোঁ এনেকৈয়ে। এয়া আহি আহি আমি গুপ্তকাশী পালোঁ। ইয়াতে অলপ ৰখাইছে, অলপ টাইম ৰ'ব চাগে। নামা নাই আমি, আকৌ আৰম্ভ। ধুনীয়া নাজাৰা দেখা পাইছে, কিমান ধুনীয়াকৈ একদম মানে ভাল লাগি যায় আৰু দেখা পালে। আৰু কিবা খেতি কৰি আছে এইবোৰ ওপৰত, ইমান দূৰৰ পৰা দেখা নাপায়, তথাপিও অলপ দেখাব চেষ্টা কৰিলোঁ। এয়া কিবা মন্দিৰ পালোঁ ৰাস্তাতে আহি, এনেকৈ আৰু গৈ আছোঁ। এয়া কেনেকুৱা ভয়ানক ৰাস্তা দেখা পাইছে, একদম মহাদেৱক চিন্তি আমিও আগবাঢ়িছোঁ আৰু ভয় লাগিছে, তথাপিও মানে অলপ ছাইডত গ'লে খহি যাব। এয়া লাষ্ট আহি আহি আমি পাই গ'লোঁ সীতাপুৰ। এতিয়া আমাৰ নামিবৰ কাৰণে হৈ গ'ল। ইয়াৰ পৰা আৰু মানে বাছ নাযায়, এয়া আমি নামিলোঁ। ইয়াৰ পৰা 1 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগিব চনপাইগলৈকে। সীতাপুৰত থকাৰ ব্যৱস্থাও আছে, ইয়াতে থাকিব পাৰে, হোটেল আছে দেখা পাইছে। ইয়াৰ পৰা এতিয়া খোজকাঢ়া আৰম্ভ কৰি দিলোঁ আৰু আমি। পাৰ্কিংটো যথেষ্ট ডাঙৰ। ইফালে পানীৰ শব্দ, কি মজা লাগিছে। ইমান ৰাস্তাটো বেয়া, মানে লাগেজ লৈ পেলাইনি খোজকাঢ়ি যাবৰ কাৰণে অলপ প্ৰব্লেমেই হৈছে চনপাইগলৈকে। এয়া আমাৰ ঘোঁৰা আহি আছে, সিহঁতৰ চাগে বহুত ভাগৰ লাগিছে। ৱেলকাম টু চনপ্ৰয়াগ। আমি চনপ্ৰয়াগ পাই গ'লোঁ এতিয়া। খোজকাঢ়ি কাঢ়ি প্ৰায় 1 কিলোমিটাৰমান হ'ব খোজকাঢ়িছে ন, সীতাপুৰৰ পৰা। আৰু বাকী মানুহ আমাৰ আহি আছে। দেখাই দিয়া এইটো ব্লকটো।
সেইটো এটা ক্লক ৰুম। এইটো ব্লক ৰুম হয়। আহি পেলাই আপোনালোকে ৰাইট চাইডে পাব ক্লক ৰুম। এশ লাগেজ চাগেজ থৈ যাব লগা হ'লে ক্লক ৰুমত থৈ যাব পাৰে। সেইটো আছে ক্লক ৰুম। তিনি চাৰিটা ওপৰত ক্লক ৰুম আছে। সেইফালে এটা দেখিলোঁ, ইয়াত দেখিলোঁ এটা, এইটো এটা তিনিটা, এইটো চাৰিটা ক্লক ৰুম এতিয়ালৈকে দেখিলোঁৱে। আৰু ইয়াত ডৰ্মিট্ৰিও আছে, দেখাই দিয়া আছে। ডৰ্মিট্ৰি ৰেটটো ইয়াত কম, যিমান দূৰ পাইছোঁ। কিন্তু সোণবাই আমাৰ টাউন হৈ থাকে ন? এখন ওপৰত সেইটো আহিছে ন? এইবোৰ হোটেল পাই যাব আপোনালোকে, বহুত হোটেল আছে ইয়াতে। চনপৰাগত থকাৰ অপশ্যন বহুত আছে। চনপৰাগত হোটেল এভেইলেবল আছে। চনপৰাগত কোনো প্ৰব্লেম নাই। গৌৰীকুণ্ডত আপোনালোকৰ অকণমান কম হোটেল। তো এইফালে আৰু এটা ক্লক ৰুম আছে সেইটো আপোনাৰ। তো ক্লক ইয়াতে ৰুমৰ অভাৱ বহুত নাই, আছে। ক্লক ৰুম ঢেৰ আছে। হেভি লাগেজ থাকিলে আপোনালোকে টেক কৰাৰ সময়ত থৈ যাব, ক্লক ৰুমত থৈ যাব পাৰে, নহ'লে হোটেলতো থৈ যাব পাৰে। ভিতৰৰ পৰা যাব লাগিব। এইফালেদি সোমাব লাগিব। ৰেজিষ্ট্ৰেশ্যন চেক হ'ব, ৰেজিষ্ট্ৰেশ্যন চেক হ'ব। ৰেজিষ্ট্ৰেশ্যন চেক কৰাৰ পাছত তাৰপাছতহে আমাক গৌৰীকুণ্ডলৈকে যাব দিব। মানে এতিয়া নহ'লে এতিয়া এনেই ৰেজিষ্ট্ৰেশ্যন চেক এইটো কৰা হ'ব। টাইমত যাব নিদিয়ে। টাইম থাকে, টাইম জনাম বাৰু। ৰেজিষ্ট্ৰেশ্যন চেক হৈ আছে এতিয়া। চেক চলি আছে এতিয়া বৰ্তমান। আমাৰ চেক হৈ গ'ল এতিয়া। रूम गौरीकुंड में है। মানুহৰ সমাগমটো খুবেই বেছি ইয়াতে। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাই কৰা অনলাইন বা অফলাইন, তেতিয়াহ'লে এই ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰ সেইটো ইয়াতে কৰি ল'ব পাৰিব। দেখাই ল'ব পাৰিব। কিবা কিবি থাকিলে আমাৰ এতিয়া বৰ্তমান দেখাবলগীয়া হোৱা নাই। মোৰ বমি হৈছিলে যদিও ভাল হ'ল বাৰু, বৰ্তমানটো নাই। মোৰ মালা চালা ইয়াতে পাই যাব, কিন্তু ইয়াতে কিনিম বুলি আপোনালোকে আশা কৰি নাহিব, তলতে কিনি আনিব। আমাৰ মৰমৰ প্যাৰ আমি সিহঁতক দুখ নিদিওঁ। খোজকাঢ়ি আহি একদম ভাগৰ লাগিছে, ভাবিছোঁ নেমু পানী খাই লওঁ। সেইটোৱে প্লেনটিকে নেমু পিৰাজ, নেমু পানী খাব লৈছোঁ। ইয়াত চান পপৰি 10 টকা পিচ। মোক খাবা নেকি সুধিছে, মই নাখাওঁ এইবোৰ, খাব মন যায় মোৰ, নেমু পানী খাব মন গৈছে, সেইকাৰণে নেমু পানী বনাব দি আছোঁ। বনাই আছে দাদাই। তাৰপৰা এয়া বুট ভাজি পেলাই থৈ দিছে, 10 টকা আছিল নেকি পেকেটটোতে। সেই ওপৰত যাওঁতে এনেকৈ পাই যাব। নেমু পানীটো চবতে ৰাস্তাই ৰাস্তাই পাই যাব। মই নেমু পানী খাবৰ কাৰণে পূৰা ৰৈ আছোঁ আগতীয়াকৈ, আৰু খামেই মানে। এয়া দি দিলে, মই খাই লওঁ। টেষ্টি আছিল, বেয়া নাছিল। এয়া আহি আমি কেদাৰনাথৰ ফুড ট্ৰেক য'ৰ পৰা ষ্টাৰ্ট হৈ খোজকঢ়া তাৰ পাইছোঁহি। এয়া এই ব্ৰিজখন পাৰ হ'লে আমি ইপাৰৰ পৰা চুমু পাম, চুমুত যাব পাৰিম আমি গৌৰীকুণ্ডলৈকে। এইখিনি খোজকাঢ়ি আহিব লাগিব।
এইখিনি আহোঁতে একদম ভাগৰ লাগি গৈছে, কেনেকৈ ট্ৰেক কৰিম ভাবি পোৱা নাই। এয়া চমু পাই গ'লোঁ, আমাৰ লাগেজটো উঠাই দিলোঁ। এতিয়া আমি চমুত যাম গৌৰীকুণ্ডলৈকে। আমি মেইন জেগা পাই গ'লোঁ। ট্ৰেকিং আৰম্ভ হ'ব ইয়াৰ পৰা কাইলৈ ৰাতিপুৱা। এয়া আমি ভোলে বাবাক চিন্তি পূৰা পাই গ'লোঁ, গৌৰীকুণ্ড। গৌৰীকুণ্ডৰ পৰা এতিয়া আমি আৰু ওপৰত যাব লাগিব, যিহেতু আমাৰ ইয়াতে ৰুম আছে। GMVMত আমাৰ ৰুম বুকিং কৰি থোৱা আছে। সেই আপোনালোকে 100 মিটাৰ আছে কৈ আমাক ওপৰলৈ উঠাই নিয়ে আছে। আমি গৈ আছোঁ, ইমান ওপৰলৈ যাব লগা হৈছে নহয়, যি কষ্ট হৈছে মানে লাগেজ লৈ নক'ব আৰু। যাওঁতে আন্ধাৰ হৈ গৈছে। এয়া দেখা পাইছে অলপ ওচৰতে 100 মিটাৰ গৈ লাষ্টত দেখিছে বেছি আহিলোঁ, আধা কিলোমিটাৰ বেছি আহিলোঁ। পোৱাই নাই আছিলে GMVMত। মই ছাজেষ্ট কৰিম GMVMত পিক ছিজনৰ কথাটো বেলেগ, যেতিয়া ছিজন থাকে তেতিয়া আপুনি কৰিব পাৰে। আৰু কৰি লওক, গোটেইবোৰ লাগেজ লৈ নাহিব, লাগেজ ৰৈ আছে, গৈ থাকোঁ লাহে লাহে। সেয়া আমি আহি GMVM পাই গ'লোঁ। ইয়াতে আমাৰ ৰিচিপশ্যনত কথা পাতি থকা হৈছে, ৰুমৰ যিটো বুকিং কৰি থোৱা হৈছিলে। এতিয়া আমি এয়া ৰুমৰ ফালে গৈ আছোঁ। আমাৰ ৰুম পাই গ'লোঁ আহি, সেইফালেকে যাব লাগিব বুলি কৈছে। গৈ থাকোঁ, ভাগৰ লাগিছে বহুত। এতিয়া আমি ৰুম সোমাই লওঁ, সোমাই পিনি পাছত দেখাই আছোঁ আমি ক'ত যাওঁ কি কৰোঁ। আকৌ ওলাই দিলোঁ আমি খানা খাবৰ কাৰণে, ঠাণ্ডা বহুত বাহিৰতে। মই চুৱেটাৰ পিন্ধি ল'লোঁ। খানা খাবৰ কাৰণে আৰু ওপৰত যাব লাগিব বোলে, ওপৰত ৰেষ্টুৰেণ্ট আছে। ওপৰলৈ গৈ আছোঁ আৰু এতিয়া আমি ওপৰত আহি পাই গ'লোঁ। ইয়াতে ওপৰতো আছে ৰুম। ইয়াতে ড্ৰমেট্ৰি টাইপত আছে, 10খনমানকৈ দিয়ে নেকি বেড চাগে। সেই ওপৰত থাকিব পাৰে আৰু ভাল ৰুমো আছে, ৰুমো ল'ব পাৰে ওপৰত আহি যদি ভালকৈ থাকোঁ বুলি ভাবে আৰু। তেনেকৈ চব ঠিকেই আছে। আমি এতিয়া খানা খাই লওঁগৈ, ভোক লাগিছে বহুত। এতিয়া ইয়াতে কৈ আছে মানে ইয়াতে কি পাব, কেনেকুৱা কি সুবিধা আছে, এইখিনি অলপ কথা পাতি আছে আৰু। কথা পাতি আছে, ময়ো ইফালে চাই আছোঁ এইখিনিৰ লগত। এতিয়া খানাত কি আছে সেই কৈ আছে। এতিয়া যাওঁ, খানা খাই লওঁগৈ। খানাত কি খাওঁ আপোনালোকক দেখাই আছোঁ, চাই থাকক। এয়া আমি ৰেষ্টুৰেণ্টৰ ভিতৰত এণ্ট্ৰি কৰি দিছোঁ। এতিয়া চাওঁ কি আছে, চাই পেলাই কি লওঁ দেখাই আছোঁ। খানা আহি গৈছে, এইফালে ভাত আহিছে। 100ৰ ইমান ভাত দিছে। আৰু এইটো 140 নে 60 বিল পালে গম পাম। আৰু এইটো 150 ভেন্দি চব্জি আৰু পাপৰ যদি আমাৰ তাতে 20 টকাতে ভেন্দি ইমানকৈ ইয়াতকৈ বেছি পাম। পাপৰ ল'লে পাৰ পিচ কম হ'ব পাৰে, দেখাত টেষ্টি যেনে লাগিছিলে, খালে গম পাম। গৰম আছে কিন্তু কোৱান্টিটিটো কম, আৰু বিশেষকৈ ভাতৰ কোৱান্টিটি আৰম্ভ কৰা। আমাৰ খাই বৈ হৈ গ'ল। এতিয়া খাই লৈ বহি আছোঁ। বিল দিবৰ কাৰণে গৈছে, পূৰা প্লেট খালী কৰি খাই দিছোঁ আৰু। দিনটো খোৱা নাই, ভোক লাগিছে। খানা টেষ্টি আছিল খাবলৈ, বেয়া নাছিলে। বিল কিমান আহিলে আপোনালোকক কৈ আছোঁ বাৰু। যাবলৈ ওলাই আহিছোঁ, বাহিৰত বৰষুণ পুৰা দি আছে। ঠাণ্ডাও লাগিছে কাৰণে বৰষুণৰ পানী বহুত আৰু আমি যি খালোঁ আমাৰ টোটেল বিল হ'ল 472। খোৱাটো ঠিকে আছিলে, কিন্তু ইয়াত কষ্টলি বাহিৰত আপোনাৰ নৰ্মেল যিবোৰ প্ৰাইভেট আছে তাতে আপুনি কমতে পাই যাব। 10 টকামান খালি পাই যায়গৈ, 150কৈ হ'লেও 300 একো নাই বাৰু, চবতে ট্ৰাই কৰি চাব লাগে। ট্ৰাই কৰি চাব গম পালোঁ, লাষ্টতো গম নাপালোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ৰে লগ পাই আছোঁ। বাই বাই।